নচাকে থাকিব নোৱাৰিব আপুনি গেৰাণ্টি আছে ঐ কেনেকৈ নাচিব দেখুৱাই দিয়ক খবৰটো হ'ল অবিনাশ গাঁৱত নাই গুৱাহাটী গৈছে তাকো অকলে যোৱা নাই লগত কোন গৈছে জানে MLAৰ জীয়েকজনী মৌচুমী বৰ ভাল গান গাই দেই মোৰ মানুহটোৱে বেলেগ ছোৱালী লগত গুৱাহাটী ঘূৰিবলৈ গৈছে আৰু তই কৈছে এই খবৰটো পাই মানে দিব লাগে ন ঠাট্টা কৰিছ মোক ঠাট্টা কৰা নাই মেডাম ঠাট্টা কৰা নাই আনন্দৰ খবৰ কাৰণেহে নাচিবলৈ গৈছো মোৰ বয়ফ্ৰেণ্ডে বেলেগ ছোৱালী লগত গুৱাহাটী ঘূৰিবলৈ গৈছে আৰু কেনেকুৱা আনন্দৰ খবৰ হ'ব হে কিয় আনন্দৰ খবৰ নহ'ব ভাগ্য ভাল আপুনি অবিনাশৰ লগত নগ'ল নহ'লে গুৱাহাটীত ট্ৰাফিক জামত ফচি মৰিব লাগিলহেঁতেন আপুনি সেই পচন্দটো যে আপোনাৰ নহ'ল সেইটো কম ফূৰ্তিৰ খবৰ নাই ফূৰ্তি লাগিছে কেনেকৈ হাঁহিব দেখুৱাই দে নাই নাই মেডামক কিমান আনন্দৰ খবৰ এটা দিলোঁ তেওঁ আকৌ মূৰটোহে গৰম কৰিলে ইমান মূৰ গৰম মানুহক পুৰা গৰম খবৰ দিব লাগে বুজিছ এটাই নিউজ অবিনাশে গুৱাহাটীতে বিয়া পাতি গুচি আহিল জনপ্ৰিয় গায়িকা মৌচুমীৰ লগত দেখিলি দেখিলি কেনেকৈ হস্পিটেল গৈছে আৰে খবৰবোৰ জেগাত পেলাব জানিব লাগিব দেখিছেনে বাৰু ইমানেই হট খবৰ যি গৰমত একেবাৰে তিতি গৈছে এইবোৰ কি হৈছে দাদা অভিনাশৰ এইবোৰ কি খবৰ লগাইছ চন্দ্ৰধৰৰ আপোন মানুহসকলে মই কৈছোঁ তাৰ জীয়েকৰ গানৰ নামত খৰচ কৰিবলৈ মই তাত টকা মোক সুধিয়ে কি গুৱাহাটীলৈ গৈছে মুঠতে চন্দ্ৰধৰৰ জীয়েকৰ আপোন হৈ ল'ব লাগে তেতিয়া আপুনি চন্দ্ৰধৰ তাক আপোন কৰি ল'বলৈ বাধ্য আৰু তেতিয়া অবিনাশে চন্দ্ৰধৰৰ ইলেকশ্যন জিকাৰ চব টেকনিকেলি বছৰ হাতত জমা দিব পাৰিব আৰু বছে আগতীয়াকৈ গৈ সেই আটাইবোৰ টেকনিক নষ্ট কৰি থৈ আহিব পাৰিব বছে কিন্তু বেলেগ মাথা মাৰিছে দেই চোৰাং বেপাৰী এটাৰ ইমান মাথা থাকে বুলি মই ভবাই নাছিলো মাথা আছে কিন্তু আঠা নাই ইলেকশ্যনত যে আপুনি চন্দ্ৰধৰ হাতত গৰু হাৰণ খালেও গাধ হাৰণ যে নাখায় সেইটো কিন্তু খাটা হৈ গৈছে তই ইয়াত কোৱা এটা কথা যদি বাহিৰত নিউজ হৈ ওলায় তেনেহ'লে তোকো পিটিম ইয়াকো পিটিম ইয়াৰ পৰা ওলা দেখিলে বিনেন্দ আজিকালি সঁচা খবৰৰ দামেই নোহোৱা হৈছে তথাপি চোৱাৰ পৰত এটা সঁচা খবৰ দি থৈ যাওঁ অবিনাশ ডেকা ল'ৰা MLAৰ জীয়েকজনীও ৰমণী গাভৰু মেডামৰ অন্তৰ ভাঙি থান ভান হ'বলৈ কিন্তু বেছি বৰ নালাগে তই ইয়াত হাঁহি দেখিবলৈ আহিছ কাণ চেপাটি ঠিক আছে ইয়াক মই এনেই চাইলেণ্ট মুহূৰ্তত নথমতো ভৰি পঢ়ালে একেবাৰে দিগন্ত হবাই দিয়ে কিন্তু শেষত যিটো খবৰ দি থৈ গ'ল মোৰ কিন্তু মনে ধৰিছে ছোৱালীজনীক তই মিছা বনাবলৈ কৈছ অবিনাশ তোৰ যদি সঁচা সঁচি প্ৰেম হৈ যায় অবিনাশ কেনেকুৱা ল'ৰা আন্তঃজনতকৈ মই বেছি ভালকৈ জানো হৃদয়ৰ ভাষা সি বুজি নাপায় সি বুজি পায় হাত ভৰিৰ ভাষা গুৱাহাটীৰ গুণ্ডা ছোৱালী নাকৰ ষ্টেৰিং ধৰা হাত হয় এক চৰ মাৰি ব্ৰেক ফেইল কৰিলে লুটি খাই পৰিবি আই নট কেয়াৰ এনেকুৱা চিটিত এই ধৰণৰ সৰু সুৰা ঘটনা ঘটিয়ে থাকে সৰু সুৰা ঘটনা মানে সিহঁতে তোমাক কিমান বেয়া কৰি জোকাই গ'ল তুমি শুনা বিগ চিটি হ'ল কাৰণে জীৱন যায় থাকে কৰি যাব নেকি ই আপুনি কি আৰু গুৱাহাটী বুলি বাচি গ'ল আমাৰ তাত হ'ব লাগিব
পকৰাই পকৰাই ফল মাৰিলো ভাল লাগিল কি ভাল লাগিছে যে মই যিজন মানুহৰ ওপৰত ভৰসা কৰি মোৰ সপোন দিঠক কৰিবলৈ ঘূৰি ফুৰিছোঁ সেই মানুহজন কিমান ভাল কিমান বেয়া সেইবোৰ মই নাজানো কিন্তু অত্যন্ত বিশ্বাসী আৰু ইমান বিশ্বাসী মানুহজন কেতিয়াও বেয়া হ'বই নোৱাৰে অন্ততঃ মোৰ দৃষ্টিত আৰু তোমাৰ দেউতাৰ দৃষ্টিত মই এজন বেয়া মানুহ ইয়াৰ পৰা মই দেউতাক এইটো নতুন চশমা কিনি দিম ৰ'বা যাতে তেওঁ মানুহবোৰ কোন কেনেকুৱা খুব ভালকৈ ধৰিব পাৰে এটা কথা নহয় কালি মোৰ গানটো শ্বুটিং আছে এই পাৰ্কখনতে হ'ব শ্বুটিং তুমি শ্বুটিঙত থাকিব লাগিব কিন্তু মই বাৰু থাকিব নোৱাৰে নাই নহ'ব থাকিব লাগিব কমচে কম মোৰ ফ্ৰেণ্ডখিনিও জানিব লাগিব যে তুমি কিমান ডাঙৰ সংগীত প্ৰেমী মই আকৌ সেইবোৰ লাগিব মোৰ দৰে এজনী গান পাগল ছোৱালীক যি ইমানখিনি সহায় কৰিব পাৰে তেওঁতকৈ ডাঙৰ সংগীত প্ৰেমী আনকি হ'বই নোৱাৰে